নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। PM কিষাণৰ যদি আপুনি যদি এজন হিতাধিকাৰী হয়, PM কিষাণৰ যদি 11 নম্বৰ কিস্তিৰ টকা যোৱা 31 মে' তাৰিখে যদি পোৱা নাই, আপুনি যদি এজন শোণিতপুৰ বা বিশ্বনাথৰ যদি এজন কৃষক হয়, মই আপোনালোকক শোণিতপুৰৰে দুজন কৃষকৰ ষ্টেটাছ দেখাম। কৃষক দুজনৰ ষ্টেটাছ কিয় বেলেগ বেলেগকৈ শ্ব' হৈ আছে, মই এই ভিডিঅ'টোত আপোনালোকক ক'ম কি কাৰণত হৈ আছে। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, অসম টেক চেনেল যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত এতিয়ালৈকে যদি আপোনালোকে যদি PM কিষাণৰ যদি KYC কৰা নাই, KYCটো কৰি ল'ব। 31 জুলাইলৈকে বঢ়াই দিয়া হৈছে, ইয়াৰ আগত 31 মে'লৈকে আছিলে, 2 মাহ বঢ়াই দিয়া হৈছে, আপোনালোকে সোনকালে কৰি ল'ব। মই শোণিতপুৰৰে কৃষক দুজনৰ ষ্টেটাছ দেখাবৰ কাৰণে অলপ তললৈ আহিছোঁ। তললৈ অহাৰ পিছত ইয়াত বেনিফিচিয়াৰী ষ্টেটাছ দেখিব পাইছে, ইয়াত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত নতুন এটা পেজ আহিব। ইয়াত দুটা অপশ্যন আহিছে, আধাৰ নম্বৰ আৰু একাউণ্ট নম্বৰ। যিহেতু একাউণ্ট নম্বৰত কৃষকৰ পইচা সোমাই, মই একাউণ্ট নম্বৰ মাৰি পেলাই দেখাই আছোঁ। মই কৃষকজনৰ একাউণ্ট নম্বৰটো বহাই দিছোঁ। প্ৰথমজন কৃষকজনৰ একাউণ্ট নম্বৰটো মই বহাই দিলোঁ। বহাই দিয়াৰ পিছত গেট ডাটাত ক্লিক কৰি দিছোঁ। গেট ডাটাত ক্লিক কৰি দিয়াৰ পিছত কৃষকজনৰ ষ্টেটাছটো শ্ব' হৈছে। ইয়াত আপোনালোকে মন কৰক, কৃষকজনৰ ইয়াত চাওক, তেওঁ 11 নম্বৰ কিস্তিৰ টকা নাপালে, ইয়াত ব্লেংক আহিছে। ইয়াত ডিষ্ট্ৰিক্টটো হ'ল শোণিতপুৰ, কৃষকজনৰ ডিষ্ট্ৰিক্টজন হ'ল শোণিতপুৰ। ইয়াত আধাৰ ষ্টেটাছ দেখিব পাইছে, আধাৰ ষ্টেটাছত ব্লেংক আছে, খালী আছে, ইয়াত আধাৰ ষ্টেটাছ হোৱা নাই। প্লাছ ইনষ্টলমেণ্ট 10 নম্বৰ ইনষ্টলমেণ্ট পালে, 11 নম্বৰ ইনষ্টলমেণ্ট নাপালে। মই এইজন কৃষকৰো আপোনালোকক ষ্টেটাছ দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, স্কিপ নকৰিব ভিডিঅ'টো। মই বেক আহিছোঁ, বেক অহাৰ পিছত এইজন কৃষকৰ মই দেখাই আছোঁ আপোনালোকক। বেক অহাৰ পিছত মই এইজন কৃষকৰ একাউণ্ট নম্বৰটো বহাইছোঁ। মই কৃষকজনৰ একাউণ্ট নম্বৰটো বহাই দিলোঁ। বহাই দিয়াৰ পিছত গেট ডাটাত ক্লিক কৰি দিছোঁ। গেট ডাটাত ক্লিক কৰি দিয়াৰ পিছত প্ৰচেছিং হৈছে। ইয়াত দেখিব পাওক আপোনালোকে ষ্টেটাছটো শ্ব' হৈ গৈছে। ষ্টেটাছ শ্ব' হোৱাৰ পিছত ইয়াত আপোনালোকে প্ৰথমতে মন কৰক, 31 মে' তাৰিখে 10 নম্বৰ ইনষ্টলমেণ্টৰ টকা পাই গৈছে। আৰু ইয়াত চাওক, ডিষ্ট্ৰিক্টটো হ'ল শোণিতপুৰ আৰু আধাৰ ষ্টেটাছত চাওক, আধাৰ নাম্বাৰ ইজ ভেৰিফাই। এই কৃষকজনৰ আধাৰ নাম্বাৰ ভেৰিফাই হৈছে। আৰু ইয়াৰ পৰা এটা ৰিজনে ওলাই আহিছে যে দুজন কৃষকৰ ভিতৰত এজনে পাইছে, এজনে নাই পোৱা। ইয়াৰ মেইন কাৰণটো হ'ল দুজন কৃষকৰ ভিতৰত এজনে KYC কৰিছে আৰু ইজনে KYC কৰা নাই, বা KYC দিছে, তেওঁ এতিয়ালৈকে আপডেট হোৱা নাই। যেতিয়া আপডেট হ'ব কৃষকজনে একাউণ্টত পইচাটো সোমাই যাব। আপোনালোকেও যদি এতিয়ালৈকে যদি KYC যদি কৰা নাই, সোনকালে KYCটো কৰি লওক। যেতিয়ালৈকে আপোনালোকে KYC নকৰিব, আপোনালোকৰ একাউণ্টত টকা নাহিব। এইবাৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু